Hey guys, welcome to my new vlogs. আৰু আমিতো শিলং আহিয়ে থাকো কিন্তু আমি আজি আহি আছো এটা আনকমন লেকলৈ আপোনালোক হয়তো বহুতে আহি পাইছে বহুতে হয়তো আহি পোৱা নাই আৰু শিলঙলৈতো আহি থকা হৈ যায় কিন্তু শিলঙলৈ অহাৰ আগত এই লেকটোলৈ আপোনালোকলৈ আহিব মন যাব গতিকে আজি আপোনালোকক পুংখানুপুংখভাৱে গোটেই লেকটো আপোনালোকক দেখুৱাম আৰু মোৰ লগত বহুত কেইজন বন্ধু আহিছে মোৰ মই আপোনালোকক দেখুৱাম ক'ত গৈ আছো আপোনালোকে এই ভিডিঅ'টো চাই থাকক শেষলৈকে তাৰ পিছত গম পাব আৰু মোৰ লগত কোন কোন আহিছে মই আপোনালোকক দেখুৱাই আছো এ আছে ৰবিন্দা আছে মোৰ লগত প্ৰণৱ দা আছে তাত চাওক ৰাজীৱ দা আছে কাৰণ আমি এতিয়া আহি আমাৰ বহুত ঠাণ্ডা লাগিছে গতিকে ইয়াতে হোটেল খুলিছে যিহেতু আমি চাহ খাম এতিয়া তো আমি এতিয়া চাহ খাম চাহ খাই কেনে আকৌ যাত্ৰা আৰম্ভ কৰিম গতিকে চাই থাকক মোৰ লগত ভিডিঅ'টো আৰু ঠাণ্ডা বতৰৰ কাৰণে আমি লৈ লৈছো চাহ আৰু এৱল আছে চুগাৰ গতিকে চুগাৰৰ কাৰণে চুগাৰ আছে সেইকাৰণে বিনা চেনি চাহ বিচাৰি আছে কাৰণ বিনা চেনি চাহ এটাই দি দিলে এতিয়া এখেতো হ'ব বিনা চেনি চাহ লাল চাহ এখেতকো লাগে বিনা চেনি লাল চাহ আৰু এইটো ক'ৰ পৰা ওলালে কোন ওলালে এইটো কোন হয় এইটো আমি ক'ত গৈ আছো আমি ফেফেলেক ফেফেলেকটো একচুৱেলি কি হয় শ্বিলঙতে হয় না শ্বিলঙৰ বাহিৰত হয় আউট অফ শ্বিলং চিৰিয়াছলি তো আমি চাহ আৰু এওঁৰ কাৰণে চাহ দিয়া নাই চাহ খাব নেকি ঠাণ্ডা লাগিছে নেকি ৰবীন্দ্ৰ ঠাণ্ডা লাগিছে নেকি অকণমান লাগিছে ৰাজীৱ ঠাণ্ডা লাগিছে নেকি তো আমি এতিয়া ধুনীয়াকৈ চাহ খাই লওঁ আৰু ইয়াতে ফ্ৰেছ বস্তু আছে কি আছে নাজানো আমি লৈ ল'ম ঐ কিবা খাবি নেকি ঐ পেটুৱা কিবা খাবি কিয় খাবি 20 তাৰিখে বনোৱা বোলে 20 তাৰিখে আমাৰ জমনি চলি থাকিব তো ভিডিঅ'টো লাষ্টলৈকে কৈ দিয়ক ৰাজীৱদা কৈ দিয়ক ভিডিঅ'টো লাষ্টলৈকে চাব নেকি লাষ্টলৈকে চাব আমি ক'ত গৈ আছো গোটেইখিনি গম পাব নাই ঠিক আছে ফেফে ৱাটাৰফল কৈ দিলোঁ ফেফে ৱাটাৰফল আমি গৈ আছো আৰু ফেফে ৱাটাৰফলটো কেনেকুৱাটো বহুতে নাজানে হয়তো বহুতে আহিছে গতিকে নজনা হ'বৰ কাৰণে ভিডিঅ'টো এতিয়া শ্বিলং আহিলে ফেফে ৱাটাৰফল চবেই আহিব লাগিব তাৰপিছত কাঞ্চুৰীলৈকে যাম আমি তো আমি এতিয়া চাহ খাই লওঁ ধুনীয়াকৈ তাৰপিছত আপোনালোকক লগ পাই আছো আমি চাহ খাই আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি মাজত বহিছোঁ আমি তিনিটা আৰু আগত আছে প্ৰণৱ দা Yes. So Raajib da pura gari cholai ase. Everybody good morning. So very good morning. Aru ইয়াৰ লাগিছিল ইয়াতে আমি চাহ খাব নামিলো ইয়াৰ লাগিলে কিন্তু হাগা ইপৰা হাগি আহিলে হাগি দিলে তাৰপিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিছো ৰাস্তাতে হাগি দিছো আৰু ময়ো ৰাস্তাতে হাগি দিছো কক কি বলে তুমি আৰু মই নহয় ৰাজীৱ দাই ৰাস্তাতে হাগি দিছে আৰু আমি আকৌ এতিয়া যাত্ৰা আৰম্ভ কৰিছো গতিকে চাই থাকক আমালৈ আৰু চাই থাকক আমাৰ শেষলৈ ভিডিঅ'টো এতিয়া আপোনালোকক দেখুৱাম ধুনীয়া শ্বিলঙৰ মনোমোহা দৃশ্য একচুৱেলি আমি শ্বিলঙত নাই শ্বিলঙৰ পৰা অলপ দূৰত শ্বিলঙৰ কাষেৰে আহিছোঁ আমি আৰু মনোমোহা দৃশ্যটো আপোনালোকে চাই লওক আমি এঠাইত ৰখি এই 360 এংগলটো মই লৈ ল'লোঁ আপোনালোকে চাই লওক আৰু গাড়ীত এতিয়া আৰম্ভ হৈ গ'ল বৰষুণ আমি বৰষুণৰ মাজে মাজে আমি গৈ আছোঁ এতিয়া ৱাটাৰফলটোলৈ গৈ আছোঁ কিন্তু চাই লওক এনেকুৱা বৰষুণ আৰম্ভ হৈ গ'ল যে তাত যে আমি ৱাটাৰফলটোত মানে পথবিলাক দুৰ্গম হৈ যাব সেইটো ইয়াৰ পৰা অনুমান কৰিছোঁ আৰু এতিয়া আমি গৈ থাকোঁ বলক তো গাইজ আমি এতিয়া আহি প্ৰায় ৱাটাৰফলটো পাইছোঁ আৰু এতিয়া এইটো লাষ্ট পইণ্ট আপোনালোকে চাওক এইটো লাষ্ট পইণ্ট আৰু ইয়াতে আপোনালোকে জানে মেঘালয়ত বৰষুণ বহুত হয় আৰু এতিয়া পূৰা ধাৰাসাৰ বৰষুণ হৈ আছে আমি ছাতি লৈ ওলাইছোঁ ইয়াৰ পৰা আৰু ইয়াতে আমি গাড়ীখন পাৰ্ক কৰিলোঁ কাৰণ ইয়াৰ পৰা চাওক আপোনালোকে ৰ'দৰ অৱস্থা চাওক ইয়াৰ পৰা আৰু যাব নোৱাৰি ইয়াৰ পৰা আৰু গাড়ী নিব নোৱাৰি ইয়াৰ পৰা আৰু 500 মিটাৰ আমি তলত নামিব লাগিব তাৰপিছত আমি ৱাটাৰফলটো পাম গতিকে আমি ছাতি লৈ লৈছোঁ এতিয়া আৰু ছাতি লৈ আমি ৱাটাৰফলটোলৈকে যাম আমি এতিয়া ছটালৈ ধুনীয়াকৈ ওলাইছোঁ প্ৰণৱ দা মই আৰু এই সিহঁত আহি আছে চাক
আপোনালোকে কেমেৰা ধৰিব পাৰিছে নে নাজানো সিহঁতে আহি আছে সিহঁতে এটা চটাত আহি আছে এতিয়া গাড়ীখন তাক পাৰ্ক কৰিছোঁ যদিও তাত পাৰ্ক কৰিছোঁ যদিও এইফালে কিন্তু ৰাস্তাটো ভাল গাড়ী আহে আমি চাই আছোঁ গাড়ীখন আনিব পাৰিম নে নোৱাৰিম আৰু ইয়াৰ পৰা আমি পূৰা ৱাটাৰফলৰ আৱাজ শুনিছোঁ যাই লওঁ তালৈকে আপোনালোককো দেখাবলৈ ট্ৰাই কৰিম আৰু আমি ইয়াৰ পৰা খোজ কাঢ়িছোঁ আৰু আমি ভাবিছিলোঁ ইয়াতে ঠাণ্ডা নহ'ব अच्छा हमको सिखा रिया है কাৰণ আগৰবাৰ যেতিয়া শ্বিলং আহিছিলোঁ শ্বিলঙত ঠাণ্ডা পোৱা নাছিলোঁ আমি হাফ চাৰ্টেৰে ঘূৰি আছিলোঁ সেইটোৱে আমি আন্দাজ কৰি আমি ধুনীয়াকৈ আহিছিলোঁ টি চাৰ্ট আৰু হাফ পেণ্ট মাৰি চাওক হাফ পেণ্ট আৰু টি চাৰ্ট মাৰি ধুনীয়াকৈ আহিছোঁ কিন্তু ইয়াত বেগত আমি কাপোৰো অনা ৰিক্সা ইয়াৰ পৰা আমি যেতিয়া মাৰ্কেটত সোমাম বজাৰত সোমাম তেতিয়া আমি হয়তো চাৰ্ট কিনি ল'ব লাগিব কিন্তু এতিয়া যিহেতু আহিছোঁ চৰ্দি লাগিলে জ্বৰ উঠিলে কিন্তু আমি আহিছোঁ যিহেতু ৱাটাৰফল চামেই কপি হ'লেও চাম গাইছ কিন্তু আমিও চাম আপোনালোককো দেখাম গতিকে আপোনালোকে চাই থাকক আমাৰ লগত একেলগে আপোনালোকৰ যদি এইটো ৱাটাৰফলত আহে আমি দেখাই লওঁ কেনেকুৱা বাৰু আগতে যদি দেখুৱাৰ পিছত আপোনালোকৰ পচন্দ হয় আপোনালোকে আহে এই ৱাটাৰফলটোলৈকে তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ মাজমজিয়াৰ পৰা ইয়ালৈকে 222 কিলোমিটাৰ হ'ব আৰু আপুনি 500 মিটাৰ ৰাস্তা আপুনি গাড়ী আনিব নোৱাৰে এনেকৈ আমি যেনেকৈ খোজকাঢ়ি আহিছোঁ এনেকৈ খোজকাঢ়ি আহিব লাগিব পূৰা তললৈকে যাব লাগিব কষ্ট হ'ব অলপ কিন্তু চাই লওঁ আমি ৱাটাৰফলটো কষ্টৰ ফল পাওঁ নে নাপাওঁ তো ৱাটাৰফলটো দেখাৰ পিছতহে গম পাম আমি সঠিক জেগাত আহিছোঁ নে নাই অহা কেনেকুৱা ৱাটাৰফল নিশ্চয় ভালেই হ'ব কাৰণ ৱাটাৰফলৰ মাত আমি ইয়াৰ পৰা শুনি আছোঁ গতিকে চাই লওঁ বলক আৰু আপোনালোকে ৰাস্তাটো চাই লওক এনেকুৱা ৰাস্তাৰে আপোনালোকে খোজকাঢ়ি যাব লাগিব 500 মিটাৰ আৰু আমাৰ লগত কংকনত পিছফালে আহি আছে আমি প্ৰণৱ দামৰ এটা ছাতিৰ তলত আৰু কংকন ৰবীন দা সেইফালে আৰু ৰাজীৱ দা থাকি গ'ল কাৰণ ৰাজীৱ দাই খোজকাঢ়িব নোৱাৰে এনেকুৱা বতৰত সি গাড়ীতে থাকি গ'ল গতিকে আমিও চাই মেলি যিহেতু বহুত বৰষুণ হয় হয়তো আপোনালোকে কেমেৰাত দেখা নাপাব কিমান ডাঙৰ বৰষুণ বহুত ডাঙৰ বৰষুণ দিছে তো বৰষুণত ভিজি হ'লেও আমি যিহেতু আহিছোঁ ইয়াৰে সৌন্দৰ্য আমি উপভোগ কৰি আমি আকৌ ৰিটাৰ্ণ হ'ম গাইছ আপোনালোকে ৰাস্তাটো চাই লওক সিহঁতে আগে গৈছে চাই লওক তো গাইজ চাওক আমি কি ৰাস্তাৰে আহিছোঁ ইয়াতে আপোনালোকে মহিলা মানুহ লৈ আহিব নোৱাৰে আপোনালোকে আমাৰ ল'ৰাখিনি আহিব পাৰিব যিহেতু আমি আহিব পাৰিছোঁ কিন্তু এইটো ঠাইটো মহিলাৰ কাৰণে নহয় কাৰণ বহুত বেয়া ৰাস্তা গাইজ আৰু এই ৰাস্তাত আপোনালোকে আহিব নোৱাৰে ৱাটাৰফলটো চাই লওক সেইটো কেনেকুৱা লাগে কিন্তু ল'ৰাখিনি আহিব পাৰিব কিন্তু মহিলা অহা কোনো পধ্যে সম্ভৱ নহয় গতিকে আপোনালোকে আমাৰ ভিডিঅ'তে চাই লওক কেনেকুৱা হয় ফেৰ ৱাটাৰফল চাই থাকক We are dreaming in the dark. We are nothing more than dust. Search but you stay lost. We are reaching for the stars, but we're making this too hard. And I wonder where you are, Mister. মই এটা পইণ্টত আহি পাইছোঁ আমি একচুৱেল পইণ্টলৈ গৈয়ে পোৱা নাই কিন্তু ইয়াৰ পৰা আপোনাক ৱাটাৰফলটো দেখাই দিম মোৰ কেমেৰাত কিমান দূৰ আহিব মোবাইলৰ কেমেৰাত নাজানো মই আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিম চাওক বহুত ডাঙৰ ৱাটাৰফল হয় আৰু পূৰা পাহাৰৰ ওপৰৰ পৰা পৰি আছে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আপোনালোকে চাওক সাঁতুৰি পাৰি হ'বলৈ যে মন
বিলাতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে বাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা গাইজ মোৰ পিছফালে দেখা পাইছে এইটো ৱাটাৰফল চাওক প্ৰায় 200 পৰা 300 মিটাৰ ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা পৰিছে আৰু অকল এইটো ভাল লগা দৃশ্য নহয় ভয় লগা দৃশ্য হয় এনেকুৱা ভয়ানক শব্দ হৈ আছে ইয়াতে গাইজ আপোনালোকে হয়তো ইয়াতে মোবাইলত নাহিব পাৰে আপোনালোকৰ ভিডিঅ'ত চাউণ্ডটো নাহিব পাৰে কিন্তু আমি শুনিছোঁ ইমান ভয়ানক হয় আৰু আপোনালোকে চাওক ভাল লগাও হয় ভয় লগাও হয় কিন্তু বহুত দূৰ আপুনি একদম দুৰ্গম যাত্ৰা কৰিহে এইখিনি পাব লাগিব গতিকে মহিলাখিনিৰ কাৰণেতো সম্ভৱ নহয় গাইজ আমাৰ ক্ষেত্ৰত এইটোৱে ৰিভিউ দিওঁ যে মহিলাখিনিৰ কাৰণে একদম সম্ভৱ নহয় কিন্তু ল'ৰাখিনি আহিব পাৰে কাৰণ আমি আহিছোঁ যে ল'ৰাখিনি আহিব পাৰে আৰু যদি কোনোবা ষ্ট্ৰং ছোৱালী আছে ষ্ট্ৰং মহিলা তেওঁলোকো আহিব পাৰিব কিন্তু আমি উঠি যাওঁতেহে গম পাম কাৰণ বহুত দূৰ নামি আহিছোঁ আমি পাহাৰৰ পৰা এতিয়া উঠোঁতেহে গম পাম আমি কিমান দূৰ মানে উঠিব লাগিব আৰু এতিয়া যিটো বৰষুণ দি আছে বৰষুণ দি থকাৰ কাৰণে বেছি দুৰ্গম লাগিছে যাত্ৰাটো তো গাইজ এইটোৱে আছিলে ফেফে ৱাটাৰফল গুৱাহাটী মাজমজিয়াৰ পৰা 222 কিলোমিটাৰ দূৰত আৰু য'ৰ পৰা গাড়ী ৰখাব তাৰ পৰা 2 কিলোমিটাৰ পাহাৰত উঠা নমা কৰি এই ৱাটাৰফলটো ভয়ানক ৱাটাৰফল আপোনালোকে আহি পাব হয়তো বহুতে দেখা নাই আপোনালোকে আহক ৱাটাৰফলটো চাওক আৰু আপোনালোকক ধুনীয়া দৃশ্য দেখাইছোঁ চাওক ধুপি ধুপি তৰালি ফুৰা এটি মন তো গাইজ আমি দুখন পাহাৰ বগাই এতিয়া আমি আহিলোঁ ইয়াতে ৰেষ্টৰুম ধুনীয়াকৈ বনাই দিছে একচুৱেলি এখন দোকান হয় ইয়াতে ৰেষ্টৰুম ল'ব পাৰি ইয়াতে জেগা দি দিছে তো আমি আহিলোঁ আৰু সম্পূৰ্ণ তিতি গৈছে দেখা পাইছে গোটেই তিতি গৈছে মূৰৰ পৰা আদি কৰি গোটেই কাপোৰ তিতি গৈছে গতিকে এই সময়ত আহিলে হয়তো বৰষুণটো হ'ব কিন্তু যিটো আমি শৰৎকাল বুলি কওঁ যিটো আমাৰ শৰৎকাল যিটো সেই টাইমত আহিলে হয়তো ইয়াত বৰষুণটো কম হয় চাগে বৰষুণ নোহোৱা হ'লে আহি বেছি ভাল লাগিলেহেঁতেন কিন্তু এতিয়াও ভাল লাগিছে আমি ফিলটো লৈছোঁ কিন্তু ইয়াতে আহিব লাগিলে আপোনালোকক দেখাই দিলোঁ মোৰ ভিডিঅ'টো দেখাই পাইছে কেনেকুৱা দুৰ্গম ৰাস্তাৰে আপোনালোকে যাই থাকিব লাগে গতিকে এইবাৰ আপুনি বলক আমি এতিয়া দ্বিতীয় এটা স্পটত যাম আৰু এটা বেলেগ স্পটত যাম গতিকে সেইটো স্পটত একেবাৰে লগ পাই আছোঁ আপোনালোকক